হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই আপোনালোকক দেখুৱাম যে আমাৰ গাঁৱৰ খেতি। এইবিলাক হ'ল আমাৰ গাঁৱৰ খেতি, সুন্দৰ খেতি। এইবিলাক হ'ল আমাৰ গাঁৱৰ মাকৈৰ খেতি। আপোনালোকক কেনে লাগিছে কমেণ্ট বক্সত জনাব। আৰু এইবিলাক হ'ল আমাৰ গাঁৱৰ মাকৈৰ খেতি। তাৰপিছত আছে আমাৰ এইমুখে আমাৰ গাঁৱৰ ধানৰ খেতি। এইবিলাক হ'ল ধানৰ খেতি আমাৰ গাঁৱত, আপোনালোকে চাই লওক। এইবিলাক ধানৰ খেতি আপোনালোকক কেনে লাগিছে কমেণ্ট বক্সত জনাব। আৰু যদি ভাল লাগিছে এটা লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইমুখে আছে আমাৰ পথাৰ, এইবিলাক হ'ল আমাৰ পথাৰ। কেনে লাগিছে আৰু তাতেও আছে আমাৰ খেতি, আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আৰু আমাৰ পথাৰখন আৰু আমাৰ খেতি কেনে লাগিছে আপোনালোকক কমেণ্ট বক্সত জনাব। আৰু ভাল লাগিছে এটা লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমি আপোনালোকক লগ পাম আন এটা ভিডিঅ'লৈ। তেনেহ'লে আজিৰ ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ। ধন্যবাদ।